আজি ইথিক্স কমিটিৰ প্ৰথম বৈঠক হ'ল। বিধানসভাত এটা ইস্যু আহিছিলে মানৱ ডেকাৰ ৰুল 50ৰ আণ্ডাৰত আমাৰ মাননীয় সদস্য মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে এটা কমপ্লেইন, এটা অডিঅ' ক্লিপ লৈ পেলাই, আৰু তাৰে ইথিক্স কমিটিক মাননীয় অধ্যক্ষ ডাঙৰীয়াই আমাৰ ইথিক্স কমিটিক প্ৰেৰণ কৰিছে এই বিষয়টো তদন্ত কৰিবলৈ। আজি আমি প্ৰথম বৈঠকত মিলিত হ'লোঁ আৰু এই অডিঅ' সেইটো আমি শুনিলোঁ। শুনি পেলাই আজি কৰাম ফুলফিল নহ'ল আমাৰ মিটিংখনৰ, সেয়েহে আমি নেক্সট এটা ডেট পঞ্চায়ত ইলেকশ্যনৰ পিছত লৈছোঁ। আৰু ইতিমধ্যে আমি এই অডিঅ' যি ক্লিপ সেইটো আমি ফৰেঞ্চিক লেবত পঠাবলৈ সিদ্ধান্ত লৈছোঁ, আৰু ইয়াৰ সত্যতা প্ৰমাণ কৰিবলৈ ফৰেঞ্চিক লেবৰ যিটো ৰিপৰ্ট আহিব তাৰ ওপৰত বেছ কৰি আমাৰ আগন্তুক যি এই কমিটিৰ সিদ্ধান্ত, সেই সিদ্ধান্ত লোৱা হ'ব। গতিকে আজি বৈঠকখনৰ মেইন কথাটোৱে হৈছে আমি এই অডিঅ' টেপটো কিমান সত্য কিমান অসত্য সেইটো প্ৰুভ কৰিবলৈ কাৰণে ফৰেঞ্চিক লেবত পঠিয়াইছোঁ। ফৰেঞ্চিক লেবৰ অহাৰ পিছতে আমি আগন্তুক পৰৱৰ্তী বৈঠকত আমি সিদ্ধান্ত ল'ম ইয়াত কি কৰিব লাগিব আৰু কি কৰিব নালাগে। নীতি নিৰ্ধাৰণ কমিটিৰ 13জন যিহেতু মেম্বাৰ থাকে, কিন্তু আজি একদম খুব কম মেম্বাৰ, 3জন বুলি সেইকাৰণে কৰাম ফুলফিল নহ'ল আজি। গতিকে বিশেষ সিদ্ধান্ত আমি লোৱা নাই, অকল এই টেপ ৰেকৰ্ডাৰ যিটো আমি পাইছোঁ সেইটো ফৰেঞ্চিকত প্ৰেৰণ কৰা হৈছে। ইথিক্স কমিটিৰ এইটো আনইথিকেল হ'লে মানে এগৰাকী সদস্যৰ বিৰুদ্ধে লোৱাৰ ব্যৱস্থা ভালেখিনি আছে, আৰু সেইটো আমি চাই ল'ম গোটেই কমিটিয়ে কেনেকুৱা ধৰণে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব পাৰে। শাস্তিমূলক ব্যৱস্থাও থাকে, ভৰ্ৎসনামূলক প্ৰস্তাৱো থাকে, তাৰ এই গোটেইখিনিৰ ভিতৰত কোনটোত ফিট হয়। প্ৰথম কথা হৈছে আমি শাস্তিমূলক কি পাব কি নাপাব সেইটো পৰৱৰ্তী সময়ত, এই অডিঅ'ৰ ৰেকৰ্ডটো অথেণ্টিক হয় নে নহয়, সেই অথেণ্টিচিটিটোৰ কাৰণে আজি ফৰেঞ্চিকত পঠিয়াইছোঁ। এইটো অহাৰ পিছতহে আমি নেক্সট বৈঠকত সিদ্ধান্ত ল'ম। ইয়াৰ পিছতে যিসকল ব্যক্তি তাত জড়িত আছে সেইসকলৰ আমি ইয়াত মাতি পেলাই তাত সোধা পোছা কৰা হ'ব। কৰি পেলাই তেখেতসকলৰ ভিউজ লোৱাৰ পিছত আমি সিদ্ধান্ত ল'ম। এতিয়া সকলো সদস্য পঞ্চায়ত ইলেকশ্যনত নামি পৰিব, গতিকে ব্যস্ত থকাৰ কাৰণে আমি এইকেইদিন বিহু আছে, বিহুৰ লগতে পঞ্চায়তো আছে। গতিকে এতিয়া খুব সোনকালে যদি বৈঠক পাতোঁ আকৌ আজিৰ নিচিনা কৰাম ফুলফিল নহ'লে আমি ডিচিশ্যন ল'ব নোৱাৰিম। গতিকে বিহুৰ পিছত আৰু পঞ্চায়ত নিৰ্বাচন হৈ যোৱাৰ পিছত আমি এটা ডেট ঠিক কৰিম, আৰু ডেট ঠিক হ'লে আপোনালোকক জনাম কোনটো ডেটত আমি হেৰি কৰিম, নিশ্চয়কৈ আপোনালোকে গম পাব।